Hello guys, welcome to my YouTube channel Satya Handani. মই আজি লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ টপিক বিশেষকৈ হে কলেজ ষ্টুডেণ্টৰ কাৰণে যে কলেজ ষ্টুডেণ্টে ভাবি আছে মই পলিটেকনিক পঢ়িম গতিকে টপিকটো হ'ল যে কোনবোৰ পলিটেকনিকত এডমিশ্যন ল'লে আপোনাৰ কাৰণে ভাল হ'ব জানিবলৈ You don't know. চাওক আসামত মোট পলিটেকনিক আছে 26টা এতিয়া কথাটো হ'ল যে আপুনি কোনটো পলিটেকনিকত এডমিশ্যন ল'লে আপোনাৰ কাৰণে ভাল হ'ব কিয়নো বহুত সময়ত দেখা যায় যে ষ্টুডেণ্টবিলাকে এডমিশ্যন লোৱাৰ আগত ভাবি মাথাটো বেয়া কৰি পেলায় যে কোনটো কলেজত ল'লে ভাল হ'ব কোন ব্ৰাঞ্চত ল'লে ভাল হ'ব ব্ৰাঞ্চৰটো পিছত কম দিয়ক কিন্তু আগতে কোনটো কলেজত ল'লে ভাল হ'ব এইটো শুনক কথাটো হ'ল যে মোৰ হিচাপত মোৰ এক্সপিৰিয়েঞ্চত মই যিখিনি জানো সেই হিচাপত কৈ আছোঁ এজ এ পলিটেকনিক ষ্টুডেণ্ট মই এজন পলিটেকনিক ষ্টুডেণ্ট যে যিবিলাক কলেজ পুৰণা কলেজ সেইবোৰ পলিটেকনিকত এডমিশ্যন ল'লে ভাল হয় কিয়নো যিবিলাক নতুন কলেজ আছে সেইবিলাকত কি হয় যে কেতিয়াবা কিবা হঠাৎ কৰি মানে আকস্মিক কিবা হৈ গ'ল ঘটনা এটা ঘটি গ'ল তেতিয়া কি হয় যে কলেজবোৰ বন্ধ হৈ যোৱাৰ চান্স থাকে কিয়নো চাওক এই 2019ত বিৰোধী যিটো আন্দোলন হ'ল তেতিয়া যিবিলাক নতুন পলিটেকনিক কলেজ আছিল সব বন্ধ হৈ গ'ল সিহঁতৰ ক্লাছ নহ'ল 15 দিনমানলৈকে কিন্তু যিবিলাক পলিটেকনিক পুৰণা আছিল সেইবোৰত কিন্তু ক্লাছ হৈ আছিল আৰু নতুনবোৰত কি হয় আপোনাৰ ৱৰ্কশ্বপ টোটেল থাকে 12টা ৱৰ্কশ্বপ থাকে আৰু নতুনবোৰত অনলি কিমান থাকে 2টা 3টা বা 4টা মেক্সিমাম গতিকে আপুনি বহুত বস্তু কম জানিল আৰু কথা হ'ল যে নতুন পলিটেকনিকবোৰত টিচাৰৰ অভাৱ হয় আৰু সিহঁতৰ টিচাৰবোৰ মেক্সিমাম কণ্ডাকচুৱেল থাকে যিকোনো সময়ত সিহঁতে গুচি যাব পাৰে গতিকে সেই ষ্টুডেণ্টৰ কাৰণে এটা বহুত মানে এটা ভয়ংকৰ মানে হৈ যায় লাইফৰ কাৰণে এইটো লাইফৰ কথা এনেই মানে এইটো যে আধাখিনি পঢ়িলোঁ তাৰপিছত আকৌ কৰিলোঁ এনেকৈ একো শিকা নহ'ব একো শিকা নহ'লেতো লাইফত একো কামত নাহিব গতিকে মই ভাবোঁ যে যিবিলাক পুৰণা পলিটেকনিক কলেজ আছে সেইবোৰত এডমিশ্যন লওক আপোনাৰ কাৰণে ভাল হ'ব আৰু টিচাৰবোৰ পাৰ্মানেণ্ট থাকে টিচাৰ আৰু বহুত লাগি থাকে সেইবোৰ মানে টিচাৰবোৰে ষ্টুডেণ্টৰ লগত বহুতেই লাগি থাকে আৰু বহুত ভাল কলেজ হয় পুৰণাবোৰ আকৌ আপোনালোকে ক'ব কিয় তেনেহ'লে নতুন কলেজবোৰ ভাল নহয় নেকি নতুনবোৰে ভাল কিন্তু প্ৰব্লেমকেইটাতো ক'লোৱেই এইটোৱে প্ৰব্লেম মানে সিহঁতেও ভালকৈ শিকাব সিহঁতে মানে কিছুমান আছে কি যে আপোনাৰ কিছুমান কলেজত আছে টিচাৰৰ পৰা কিন্তু আপোনাৰ পঢ়াটো ডিপেণ্ড কৰে মানে আকৌ ষ্টুডেণ্টেও সেইটো কৰিব লাগিব যে মানে কিছুমান ছাৰ আছে এনেকৈ টিচিং দিয়ে মানে ৰুমত যায় কম পঢ়িলে হৈ যাব আৰু আপোনাৰ ধৰক কিছুমান টিচাৰ আছে এনেকৈ শিকায় ভালকৈ আমি মানে একচেপ্ট কৰিব পাৰোঁ কমকৈ গতিকে তেতিয়া ৰুমত যায় বেছি পঢ়িব লাগে আৰু মই জানামতে পুৰণা কলেজবোৰত টিচাৰবোৰ ভালেই থাকে আৰু গতিকে মই কৈ আছোঁ যে কিছুমান পুৰণা কলেজবোৰ হ'ল যেনেকৈ আপোনাৰ আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট চানমাৰী আছে বঙাইগাঁও পলিটেকনিক আছে নগাঁও পলিটেকনিক আছে শিলচৰ পলিটেকনিক আছে HRHD প্ৰিন্স অফ ৱেলছ ইনষ্টিটিউট এইটো আছে আপোনাৰ যোৰহাটত তাৰপিছত ৰেচিডেন্স গাৰ্লছ পলিটেকনিক গোলাঘাটত আছে এনেকৈ বহুত পুৰণা কলেজবোৰ আছে আপোনালোকে গুগলত চাৰ্চ কৰিব পুৰণা কলেজবোৰ আহি যাব সিহঁতৰ ইষ্টাব্লিছ ডেটটো চাব চাই সেইবোৰ পলিটেকনিকত এডমিশ্যন ল'লে ভাল হ'ব মোৰ হিচাপত কিন্তু আকৌ এটা কথা সেইবোৰত এডমিশ্যন ল'বলৈ হ'লে কিন্তু আকৌ আপোনাৰ এণ্ট্ৰেঞ্চত যিটো পাত এক্সাম হয় পাত এক্সামত কিন্তু মাৰ্ক বেছি পাব লাগিব মাৰ্ক কম হ'লে কিন্তু সেইবোৰত আকৌ আপুনি এডমিশ্যন নাপায় কিয়নো সেই পুৰণাবোৰ আগতে মানে ষ্টুডেণ্টবিলাকে লৈ লয় যিবিলাকৰ মাৰ্ক বেছি থাকে সেইবিলাকৰ মানে আগতে লৈ লয় পিছত সেইবোৰ বুকিং হৈ থাকে পিছত এই মাৰ্ক কম থকাবিলাকে এই নতুনবোৰত যাব লগা হয় এনেকুৱা কথা নহয় যে মানে মাৰ্ক বেছি থকা ষ্টুডেণ্টে নতুনবোৰত নাযায় সেইটো কিছুমানৰ সুবিধা হয় যে ঘৰৰ ওচৰত আছে এনেকৈ বহুত সুবিধা হোৱাৰ কাৰণেও যায় কিন্তু মোৰ হিচাপত পুৰণাবোৰত এডমিশ্যন ল'লে ভাল হয় আৰু পুৰণাবোৰত এডমিশ্যন ল'বলৈ হ'লে পাত এক্সামত মাৰ্কটো বেছি থাকিব লাগিব আপোনাৰ যদি আপুনি 60+ পায় আসামত যিকোনো মানে কলেজত এডমিশ্যন লোৱাৰ চান্স থাকে এটা আৰু আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু এনেবোৰ আপডেট পাই থাকিবলৈ
চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।